হেল্ল' নমস্কাৰ, স্বাগতম আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালেই আছে আৰু ভালকৈ পঢ়া শুনা কৰি আছে। বহুদিন হৈ গ'ল মই ভিডিঅ' দিবলৈ পৰা নাই, তো আজি বহুদিন পিছত এটা নতুন ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ। কিবা পাৰ্চনেল প্ৰব্লেমৰ কাৰণে ভিডিঅ'বোৰ দিব পৰা নাছিলোঁ। চ' আশা কৰোঁ ইন ফিউচাৰ আৰু ৰেগুলাৰলি ভিডিঅ' দিব পাৰিম আপোনালোকৰ সন্মুখত। তো আজিৰ ভিডিঅ'টো এটা নতুন ইনফৰ্মেশ্যন আপোনালোকক ভালকৈ বুজাই দিবলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে বস্তুখিনি বুজি পাব আৰু ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে গোটেইখিনি ডিটেইলছ আপোনালোকে বুজি পাব। তো বলক বেছি দেৰি নকৰোঁ, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টোৰ থাম্বনেইল চাই কেনে আপোনালোকে চাগে গমেই পাইছে যে ভিডিঅ'টো NOCৰ ওপৰত হ'ব। তো মই আজি NOCৰ ওপৰত আপোনালোকৰ যিমানবোৰ ডাউটছ আছে মই গোটেইখিনি ক্লিয়াৰ কৰি দিম। তো প্ৰথমতে আহোঁ, NOC কি হয় আৰু কেনেকুৱা ধৰণৰ NOC থাকিব পাৰে। চাওক, NOC মানে হ'ল ন' অবজেকশ্যন চাৰ্টিফিকেট, যোনখন আপোনালোকৰ যোনটো ডিপাৰ্টমেণ্টত আপোনালোকে চাকৰি কৰি আছে সেই ডিপাৰ্টমেণ্টৰ পৰা আপোনালোকক এখন NOC দিয়া হয়। তো NOC, আজি টপিকটো NOC লোৱাৰ এইকাৰণে উদ্দেশ্য হ'ল কাৰণ কেইদিনমান আগত এখন অৰ্ডাৰ ওলাইছিলে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। তো তাত লিখা আছিলে যে আপোনালোকে যদি হায়াৰ এডুকেশ্যনৰ কাৰণে কোনোবাই পঢ়িব খুজিছে চাকৰি কৰি থকা অৱস্থাত, তো তেতিয়াহ'লে তেওঁলোকে এখন NOC ল'ব লাগিব ৰেচপেক্টিভ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা, মানে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰাই কৈছোঁ। আৰু সেই NOCখন দিব তেওঁলোকৰ এপইণ্টিং অথৰিটিয়ে। তো এই মেইন কথাটো হ'ল আপোনালোকৰ এই অৰ্ডাৰটো লৈ কেনে এতিয়া মই আপোনালোকক কৈ আছোঁ। চাওক, NOC দুটা ভাগত আপোনালোকে ল'ব পাৰে। এটা হ'ল আপোনালোকে যদি বৰ্তমান চাকৰি কৰি আছে, তো বেলেগ চাকৰিত যদি আকৌ এপ্লাই কৰিব খুজিছে, তেনেহ'লে এখন NOC ল'ব লাগে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডত আপডেটৰ কাৰণে। সেইখন এখন NOC হৈ গ'ল। আৰু 2 নম্বৰ NOCখন হ'ল যে যোনখন অৰ্ডাৰ কপি উলিয়াইছে যে হায়াৰ এডুকেশ্যনৰ কাৰণে আপোনালোকৰ NOC লাগে, তো সেইখন হ'ল 2 নম্বৰ NOC। কিন্তু দুখনৰ মাজত ডিফাৰেঞ্চ আছে। যদি আপোনালোকে কোনোবাই যদি এডুকেশ্যনেল কোৱালিফিকেশ্যন আপডেট কৰিব খুজিছে বা আপোনালোকৰ নিউ যোনটো গভৰ্ণমেণ্ট এমপ্লয়ী হয় সেইটো আপডেট কৰিব খুজিছে, তাৰ কাৰণে আপোনালোকৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যোনজন DDO আছে সেই DDOৰ পৰাই আপোনালোকে এখন NOC উলিয়াই লৈ কেনে জাষ্ট এমপ্লয়মেণ্ট এক্সচেঞ্জত আপডেট কৰি দিলে হ'ল। কিন্তু আপোনালোকে যদি হায়াৰ এডুকেশ্যন কৰিব খুজিছে, তো এইখন উলিওৱা অৰ্ডাৰখন মতে আপোনালোকে অৰ্ডাৰখন চাগে নিশ্চয়কৈ এতিয়ালৈকে দেখিছে, কাৰণ মোৰ ভিডিঅ'টো দিয়াত পলম হৈ আছে। তথাপিও মই আপোনালোকক বুজাই দি কৈ আছোঁ, অৰ্ডাৰখন নেদেখুৱাও আৰু জাষ্ট বুজাই কেনে কৈ দি আছোঁ। যদি মানে যোনটো অৰ্ডাৰ ওলাইছে সেই অৰ্ডাৰটো মতে আপোনালোকে যদি কিবা হায়াৰ এডুকেশ্যন কৰিব খুজিছে, যিকোনো মানে আপোনালোকৰ এডুকেশ্যনৰ ৰিলেটেড বস্তু আপোনালোকে কৰিব খুজিছে চাকৰি কৰি থকা অৱস্থাত, তেতিয়াহ'লে আপোনালোকে কিন্তু NOC এখন ল'ব লাগিব। আৰু সেই NOCখন দিব আপোনালোকৰ এপইণ্টিং অথৰিটি। এপইণ্টিং অথৰিটি মানে আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰত যোনজন অফিচাৰে আপোনালোকৰ চাইন কৰিছিলে, তেওঁহে আপোনালোকক NOC এখন দিব, মানে একচুৱেলি এটা পাৰ্মিশ্যন দিব যে আপোনালোকে হায়াৰ এডুকেশ্যন কৰিব পাৰে। ঠিক আছে। তো ইয়াতে বহুকেইটা কুৱেশ্যন আপোনালোকৰ হৈ আছে যে আপোনালোকে, মই জাষ্ট বুজাই দিলোঁ যে বহুতে সুধি আছিলে যে NOC এখন থাকে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ কাৰণে, এখন থাকে আপোনালোকৰ হায়াৰ এডুকেশ্যনৰ কাৰণে। তো ইয়াত বহুতে কুৱেশ্যন কৰি আছিলে যে আমি বহুতে আগতে এডমিশ্যন লৈছোঁ, কিন্তু এতিয়াও আমাৰ কোৰ্চবিলাক শেষ হোৱা নাই, কিন্তু আমি এডমিশ্যন লোৱাৰ পিছতো আমি গভৰ্ণমেণ্ট জব যিহেতু পালোঁ, আমি জব কৰি আছোঁ। তো এইটো কথা চাওক, আপোনালোকে যদি আগতে এডমিশ্যন লৈছে, ধৰি লওক এতিয়া বৰ্তমান আপোনালোকৰ যদি 3rd ছেমিষ্টাৰ হয় বা কিছুমানে 5th ছেমিষ্টাৰ আছে, যিকোনো কোৰ্চতে হওক, ডিগ্ৰী হওক বা মাষ্টাৰ ডিগ্ৰী হওক বা বেলেগ কোৰ্চতে হওক, যদি আপোনালোকৰ মানে আগতে এডমিশ্যন লোৱা আছিলে, এতিয়াও পাৰ্চুইং হৈ আছে মানে আপোনালোকে, তো তেওঁলোকৰ ক্ষেত্ৰত একচুৱেলি NOC নালাগে। কাৰণ যিবিলাকে নতুনকৈ এডমিশ্যন ল'ব, মানে চাকৰি পোৱাৰ পিছত তেওঁলোকে নতুন এডমিশ্যন ল'ব, তেওঁলোকৰ কাৰণেহে NOC লাগে। কিন্তু যিহেতু অৰ্ডাৰ কপি এটা দিছে, তেতিয়া মই আপোনালোকৰ ভালৰ কাৰণে কৈ আছোঁ, যদি আপোনালোকে পাৰে বা বিচাৰে, তেতিয়াহ'লে আপোনালোকেও এখন NOC উলিয়াই থৈ দিব আপোনালোকৰ ভালৰ কাৰণে। নোলালেও একো প্ৰব্লেম নাই, কিন্তু যদি আপোনালোকে ভাবে যে মোৰ নিজৰ ছেফটিটো মেটাৰ কৰিব, তো সেইকাৰণে যদি নিজৰ ছেফটিটো বিচাৰে, তেতিয়াহ'লে আপোনালোকে এখন আজি নহ'লেও কেইদিনমান পিছত হ'লেও আপোনালোকৰ ৰেচপেক্টিভ এপইণ্টিং অথৰিটিৰ পৰা আপোনালোকে NOC এখন ওলাই থ'ব। এইটো অকল মই এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ক্ষেত্ৰত কোৱা নাই দেই, কাৰণ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰাও যদি অৰ্ডাৰ কপিটো উলিয়াইছে, এইটো ইন ফিউচাৰ কিন্তু আৰু ৰিচেণ্টলি ধৰক আপোনালোকৰ বেলেগ ডিপাৰ্টমেণ্টৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব। তো যোনটো ডিপাৰ্টমেণ্টত চাকৰি কৰি আছে, যদি আপোনালোকে আকৌ ফাৰ্ডাৰ ষ্টাডি কৰি আছে বা নতুনকৈ এডমিশ্যন লৈছে, তো তেওঁলোকে কিন্তু NOC এখন উলিয়াই লওক যদি আগতে এডমিশ্যন হোৱা হয়। আৰু যদি নতুনকৈ কোনোবা এডমিশ্যন লৈছে ৰিচেণ্টলি বা আপোনালোকৰ ল'বলৈ গৈ আছে এডমিশ্যন, তেতিয়াহ'লে সিহঁতৰ কাৰণে এইটো মাষ্ট, সিহঁতে লাগিবই।
নো ডাউট আপোনালোকে এডমিশ্যনটো লৈ লওক, কিন্তু যদি এডমিশ্যনটো লৈছে ৰিচেণ্টলি তেতিয়াহ'লে কিন্তু আপোনালোকে NOC এখন নিজৰ ছেফটিৰ কাৰণে আপোনালোকে উলিয়াই থৈ দিব। সেইটো কথা আপোনালোকে মনত ৰাখিব, নাপাহৰিব। আৰু লগতে সুধি আছিলে যে কিছুমানৰ বেকলগছ আছে বা বেক এক্সাম দিবলৈ আছে, তেওঁলোকক NOC লাগিব নেকি? যদি বেক এক্সাম আছে তেনেহ'লে দৰকাৰ নাই, আপোনালোকে নৰ্মেলি সেইটো বেক এক্সাম দিব পাৰে। তো আপোনালোকৰ বেক থকাখিনিতো একো প্ৰব্লেমেই নাই, তেওঁলোকে NOC দৰকাৰেই নাই। আপোনালোকে যেতিয়া এক্সামৰ টাইমত আহে ছুটি লৈ কেনে আপোনালোকে এক্সামটো জাষ্ট এপিয়াৰ হ'লে হ'ল। আৰু লগতে সুধি আছিলে যে ডিষ্টেঞ্চত লাৰ্ণিং কৰিলে বা আপোনালোকৰ অ'পেনত কৰিলে আপোনালোকৰ NOC লাগিব নেকি? তো মেইন কথাটো হ'ল চাওক, ডিষ্টেঞ্চ বা অ'পেনত কৰিলে আপোনালোকৰ ৰেগুলাৰ ক্লাছ কৰিব নালাগে। তো ৰেগুলাৰ যদি ক্লাছ কৰিব নালাগে তে সেইটো হিচাপত আপোনালোকে কোনো ধৰণৰ NOC ল'ব নালাগে। NOCটো কি কাৰণত লোৱা হয়? কাৰণ যদি আপোনালোকৰ ক্লাছ কৰিব লগা হয় তেতিয়াহ'লে আপোনালোকে যদি ক্লাছত যাব লগা হয় তেতিয়াহ'লে আপোনালোকৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা সেইটো এলাউ কৰিব লাগিব, সেইকাৰণেহে NOCখন লোৱা হয়। কিন্তু যদি আপোনালোকে ডিষ্টেঞ্চত কৰিছে বা অ'পেনত কৰিছে তেতিয়াহ'লে ৰেগুলাৰলি ক্লাছত যাব নালাগে, জাষ্ট এক্সাম দিবলৈ। আৰু মষ্ট প্ৰবেবলি ছানডে ক্লাছ থাকে চাগে, তো ছানডে ক্লাছটো আপোনালোকে নিশ্চয়কৈ এটেণ্ড কৰিবই পাৰিব, কাৰণ ছানডেটো অফিচ বন্ধ থাকে। তো তাৰ কাৰণে NOC ল'ব নালাগে। কিন্তু তথাপিও মই আপোনালোকক কৈছোঁ, আজি যদিও আপোনালোকে NOC নাপায় বা কোনোবা DDOই যদি NOC দিবলৈ অসুবিধা পাইছে বা হায়াৰ এপইণ্টিং অথৰিটিটোও যদি দিবলৈ অসুবিধা পাইছে, আজি নহ'লেও এমাহ পিছত হ'লেও বা 2 মাহ পিছত হ'লেও আপোনাৰ ছেফটিৰ কাৰণে এখন NOC উলিয়াই থ'ব, একো প্ৰব্লেম নাই। যদি কিবা কাৰণত হায়াৰ এপইণ্টিং অথৰিটিও নিদিলে আপোনালোকে DDOৰ ফালৰ পৰা হ'লেও জাষ্ট এখন ফৰ ছেফটি আপোনালোকে এখন NOC আপোনালোকৰ লগত ৰাখি থাকিব, যাতে ইন ফিউচাৰ একো প্ৰব্লেম নহয় আৰু। কাৰণ এজনৰ পৰা যদি আপোনালোকে এটা মানে এপ্ৰুভেল পাই যায় যে আমি যি এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কাৰণে আমি পঢ়া শুনা কৰি আছোঁ, তাৰ কাৰণে আমি অলৰেডি মানে আমাৰ অথৰিটিক জনাইছিলোঁ, তেওঁলোকৰ এখন NOC আপোনালোকে জাষ্ট হাতত ৰাখি থ'ব। তো ডিষ্টেঞ্চত হওক বা আপোনালোকৰ অ'পেনতে হওক NOC নালাগে, মই সেইটো কৈ দিলোঁ। কিন্তু আপোনালোকে আপোনালোকৰ ছেফটিৰ কাৰণে এখন NOC লাগিবই। আৰু কেইজনমানে সুধিছিলে যে জব কৰি থাকিলেও আপোনালোকে ৰেগুলাৰ ক্লাছত এডমিশ্যন ল'বৰ কাৰণে NOC লাগিব নেকি? চাওক, জব কৰি থাকিলেতো আপোনালোকে ৰেগুলাৰ কোৰ্চত এডমিশ্যন ল'ব নোৱাৰে, কাৰণ আজিকালি কলেজবিলাকতো 75%, 80% এটেণ্ডেঞ্চ লাগে। যদিও বা কিবা কাৰণ আপোনালোকে এডমিশ্যন ল'লে, কলেজৰ পৰাও যদি আপোনালোকক এলাউ কৰে যে হ'ব তুমি খালি এক্সাম দিবলৈ আহিলে হ'ল, তো সেইটো আপোনালোকৰ পাৰ্চনেল মেটাৰ, সেইটো কলেজখনৰ ওপৰত আৰু আপোনাৰ ওপৰত ডিপেণ্ড কৰিব কি আপোনালোকে কথা বতৰা পাতি লৈছে। যদি আপোনালোকে ৰেগুলাৰ কোৰ্চত এডমিশ্যন লৈছে তথাপিও কিন্তু আপোনালোকে এখন NOC উলিয়াব লাগিব। নৰ্মেলি ৰেগুলাৰ কোৰ্চত এডমিশ্যন ল'ব নোৱাৰে চাকৰি কৰি থকা অৱস্থাত, কিন্তু সেইটো লৈ মানে পিছত প্ৰব্লেম হ'ব পাৰে। কাৰণ যদি পিছত আকৌ আপোনালোকক কিবা কাৰণত সোধে যে আপুনি চাকৰি কৰি থকা অৱস্থাতে আকৌ ৰেগুলাৰ কোৰ্চটো কেনেকৈ কৰিলা, তো সেইটো লৈ আপোনালোকৰ প্ৰব্লেম হ'ব পাৰে। কিন্তু চাকৰি যিবিলাকে কৰি আছে মোৰ মতেদি ৰেগুলাৰ কোৰ্চত নল'ব, অ'পেনতে আপোনালোকে কৰিব পাৰে। অ'পেনত বা ডিষ্টেঞ্চতো আপোনালোকে কোৰ্চখিনি আপোনালোকৰ যিখিনি দৰকাৰী কোৰ্চ কৰিব খুজিছে আপোনালোকে কৰিব পাৰে। তাৰ কাৰণে আপোনালোকে NOC নালাগে, কিন্তু আপোনালোকৰ ছেফটিৰ কাৰণে অ'পেনত কৰিলেও ডিষ্টেঞ্চত কৰিলেও আপোনালোকে NOC এখন উলিয়াই থ'ব। আৰু ৰেগুলাৰ কোৰ্চততো মই কৈয়ে দিলোঁ, যদি ৰেগুলাৰ কোৰ্চ কৰিব খুজিলে তো অলপ প্ৰব্লেম হয়, কিন্তু যদিও বা কোনোবাই তেনেকৈ লৈছেও তেতিয়াহ'লেও আপোনালোকে কিন্তু NOC এখন আপোনাৰ হাতত ছেফটিৰ কাৰণে ৰাখি থ'ব। তো মেইন কথাটো এইখিনিয়ে আছিলে। মই আপোনালোকৰ কুৱেশ্যন যিখিনি মানে কনফিউজ হৈ আছিলে আপোনালোকে মই বুজাই দিবলৈ চেষ্টা কৰিলোঁ। মই লাষ্টত এইখিনিয়ে ক'ম, একদম ক্লিয়াৰলি এটা ৱৰ্ডতে কৈ দিছোঁ, এটা চেণ্টেঞ্চতে কৈ দিছোঁ যে যদি কোনোবাই NOC এতিয়ালৈকে লোৱা নাই আপোনালোকে লৈ ল'ব। যদি নতুনকৈ এডমিশ্যন লৈছে তেতিয়াহ'লেতো মাষ্ট ৰিচেণ্টলিয়ে লৈ লওক, কাৰণ NOC এখন ওলাবলৈ সময় লাগিব। এপইণ্টিং অথৰিটিবিলাক মষ্ট প্ৰবেবলি মেক্সিমাম গুৱাহাটীতে থাকে, তো অলপ সময় লাগিব। কিন্তু যদি আপোনালোকে আগতে এডমিশ্যন লৈছে আপোনালোকে ইমান দৌৰা দৌৰি কৰিব নালাগে, লাহে ধীৰে কৰি কেনে আপোনালোকে আপোনালোকৰ ছেফটিৰ কাৰণে এখন NOC উলিয়াই থ'ব। তো NOCৰ ওপৰত এইখিনিয়ে আছিলে। আৰু যিবিলাকে এমপ্লয়মেণ্ট এক্সচেঞ্জত আপডেট কৰিব খুজিছে গভৰ্ণমেণ্ট এমপ্লয় হিচাপে বা নেক্সট যি এক্সাম দিব তাৰ কাৰণে আপোনালোকে ল'ব খুজিছে, তো আপোনালোকে জাষ্ট সেইটো আপোনালোকৰ ডিপাৰ্টমেণ্টত DDOৰ পৰা লৈ কেনে এমপ্লয়মেণ্ট এক্সচেঞ্জত আপডেট কৰিলে। তো এইখিনি আছিলে NOCৰ বিষয়ে ক'বলগীয়া। আশা কৰোঁ আপোনালোকে বস্তুখিনি বুজি পাইছে, মই বুজাবলৈ সক্ষম হৈছোঁ। যদি কিবা ডাউট থাকে আৰু কিবা কুৱেশ্যন থাকে মোক ভিডিঅ'টোত কমেণ্ট কৰি জনাব পাৰে, নাইবা মোৰ টেলিগ্ৰাম চেনেলৰ তলত লিংক দিয়া আছে ডেছক্ৰিপশ্যনত, আৰু হোৱাটছএপ গ্ৰুপৰো লিংক দিয়া আছে। তো আপোনালোকে যদি ইচ্ছা কৰে জইন কৰিব পাৰে, তাত যদি কিবা ডাউট থাকে আপোনালোকে সুধিব পাৰিব।
তো আজিলৈ ইমানেই ৰাখোঁ। আশা কৰোঁ অতি শীঘ্ৰে আকৌ নেক্সট ভিডিঅ'ত লগ পাম, নতুন ইনফৰমেশ্যন লৈ আহিম। এতিয়াৰ পৰা আশা কৰিছোঁ ৰেগুলাৰলি ভিডিঅ' আপোনালোকে পাবলৈ সক্ষম হ'ব। তো ভিডিঅ'টো এইখিনিলৈকে চোৱাৰ কাৰণে আপোনালোক অশেষ ধন্যবাদ। যদি ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে প্লিজ লাইক দবাই দিব, শ্বেয়াৰ কৰিব, আৰু যদি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ ইমানেই ৰাখোঁ। নেক্সট ভিডিঅ'ত অতি শীঘ্ৰে লগ পাম। চাই থাকিব টিউশ্যন ছাৰ। ধন্যবাদ।